everyone, মই গায়ত্ৰী। So friends, আজি কেনেকৈ শুকান ছাল কোমল আৰু ময়শ্চাৰাইজিং কৰিব পাৰি তাৰ বিষয়ে ক'ব আহিছোঁ। Friends, শুকান ছাল সাধাৰণতে দেখা যায় ছালখন খুব অনুজ্জ্বল আৰু সোনকালে বয়সৰ চাপ পৰে। So friends, আহক ছাল কেনেকৈ ধুনীয়া কৰিব পাৰি, বিশেষভাৱে শুকান ছাল কেনেকৈ ময়শ্চাৰাইজাৰ বা কোমল কৰিব পাৰি তাৰ বিষয়ে ক'ব ওলাইছোঁ। So friends, তাৰ আগতে প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আৰু ভৱিষ্যতে এনেকুৱা ধুনীয়া স্বাস্থ্য আৰু ধুনীয়া সৌন্দৰ্যৰ বিষয়ে বা জানিবলৈ আপোনালোকে আৰু পাব। So friends, আহক আজি আমি দেখাওঁ শুকান ছাল কেনেকৈ ধুনীয়া ময়শ্চাৰাইজিং কৰিব পাৰি। So friends, তাৰ কাৰণে আপোনালোকে এয়া গাখীৰ ল'ব। এই গাখীৰ হৈছে সম্পূৰ্ণভাৱে গৰু গাখীৰ হয় ফ্ৰেণ্ডছ। ইয়াত আপোনালোকে পাউডাৰ গাখীৰ নল'ব, গৰু গাখীৰ ল'ব। চ' ফ্ৰেণ্ডছ, কাৰণ যাতে গৰু গাখীৰ এটা ছালত ধুনীয়া প্ৰাকৃতিক ক্লিনজিং কৰিব পাৰে। চ' আপোনালোকে গাখীৰৰ লগত এনেকৈ কটন সহায়ত আপোনালোকে ক্লিনজিং কৰিব ছালখন আৰু ধুনীয়াকৈ আপোনালোকে এইখন কটনৰ সহায়ত ধুনীয়াকৈ চাফা কৰি ল'ব। চ' ফ্ৰেণ্ডছ, ই লগোৱাৰ পিছত গাখীৰেও ধুনীয়া এটা ময়শ্চাৰাইজাৰ আনি দিয়ে, কোমল কৰি দিব ফ্ৰেণ্ডছ। চ' তাৰ লগতে আপোনালোকে আৰু দুটামান পেক ল'ব পাৰে, যিটো নেকি শুকান ছাল ধুনীয়া কৰি দিব পাৰে। চ' ফ্ৰেণ্ডছ, আহক এয়া হৈছে প্ৰাকৃতিকভাৱে হৈছে মৌ, যিটো নেকি ছাল বহুত ধুনীয়া কোমল কৰি দিব। কিন্তু এটা কথা চাব ফ্ৰেণ্ডছ, এয়া যাতে ভাল কোম্পানীৰ এটা মৌ ল'ব। চ' ফ্ৰেণ্ডছ, আপোনালোকে পাব আজিকালি ধুনীয়া ধুনীয়া মৌ পায় বজাৰত, কিন্তু এটা ভাল ব্ৰেণ্ডৰ আপোনালোকে মৌ আপোনালোকে ল'ব। চ' ফ্ৰেণ্ডছ, তাৰ লগতে মই এয়া লৈছোঁ, এয়া হৈছে কল। আপোনালোকে এনেকুৱা কল ল'ব, যি নহওক কল আপোনালোকে 3টা ভালকৈ মিহলাই ল'ব। ইয়াৰ লগতে মই লৈছোঁ অলপ মিহলাই লৈছোঁ এলমণ্ড লৈছোঁ ফ্ৰেণ্ডছ, অকণমান গুড়ি কৰি তাত মিহলাই দিছোঁ, তাত গোলাপ জল দিছোঁ আৰু অকণমান ইয়াত মই অলপ সময়ৰ কাৰণে ইয়াতে অকণমান তিয়াই থৈছিলোঁ ফ্ৰেণ্ডছ, এটা ধুনীয়া যিটো নেকি এটা মিশ্ৰণ আহিবৰ কাৰণে বা এটা ধুনীয়া এটা ছালত আহিবৰ কাৰণে অকণমান গৰু ঘিউ। চ' ফ্ৰেণ্ডছ, আপোনালোকে গৰু ঘিউ যদি পায় ইয়াত আপোনালোকে দিব পাৰে। চ' ফ্ৰেণ্ডছ, এতিয়া আপোনালোকে প্ৰথমতে কটনৰ সহায়ত গাখীৰৰ সহায়ত ধুনীয়াকৈ আপোনালোকে প্ৰাকৃতিকভাৱে ক্লিনজিং কৰি ল'ব ছালখন। চ' ফ্ৰেণ্ডছ, কাৰণ অলৰেডি মই কৈছোঁ যে ছালখন ধুনীয়াকৈ ক্লিনজিং কৰি ল'ব পাৰিব। তাৰপিছত আহক তাৰপৰা আমি এতিয়া ক্লিনজিং কৰাৰ পিছত মৌ আৰু কলৰ যিটো এটা পেক বনাইছোঁ তাক আপোনালোকে একেলগ কৰি ছালত লগাব পাৰে। চ' ফ্ৰেণ্ডছ, এয়া আপোনালোকে ইয়াতে ল'ব পাৰে ফ্ৰেণ্ডছ। চ' ফ্ৰেণ্ডছ, এতিয়া এই ধুনীয়াকৈ এই পেকটো আপোনালোকে প্ৰায় 15 মিনিটৰ কাৰণে ৰখাই থ'ব আপোনালোকে ফ্ৰেণ্ডছ, আৰু এইটো ফ্ৰিজত থৈ দিব পাৰে। ফ্ৰিজত থৈ দিয়াৰ পিছত যেতিয়া দেখিব এইটো ধুনীয়াকৈ গোট খাই যাব বা অলপ কোমল হৈ যাব, তেতিয়া আপোনালোকে কটনৰ সহায়ত ছালত লগাব পাৰে। চ' ফ্ৰেণ্ডছ, তাৰপিছত চাব কেনেকৈ ছালখন এটা প্ৰাকৃতিকভাৱে ময়শ্চাৰাইজিং কৰি ধুনীয়া কৰিব পাৰে, আপোনালোকে নিজেই গম পাব ফ্ৰেণ্ডছ। এইটো আপোনালোকে যদি শুকান ছাল হয় সপ্তাহত আপোনালোকে 2বাৰ লগাব পাৰে ফ্ৰেণ্ডছ। চ' ফ্ৰেণ্ডছ, এইটো চাব, এইটো কৰি আপোনালোকে শুকান ছালখন কেনেকুৱা ধুনীয়া সতেজ হ'ব তাৰ আপোনালোকে নিজেই গম পাব। চ' ফ্ৰেণ্ডছ, এইটো ছালত লগাই কেনেকুৱা পাইছে তাক প্লিজ কমেণ্ট কৰি জনাব। আৰু ফ্ৰেণ্ডছ, এইটো আপোনালোকে